ভোটদানৰ অধিকাৰ তলৰ কোন অনুচ্ছেদৰ অধীনত প্ৰদান কৰা হৈছে? নমস্কাৰ, এটা নতুন ভিডিঅ'। প্ৰশ্নলৈ যোৱাৰ আগতে মাত্ৰ এটা কথাই ক'ম, জ্ঞানৰ শেষ নাই। কিবা এক্সাম দিব লাগে বুলি জিকে ভিডিঅ' খুচৰি ফুৰিছে যদি আপুনি কিবা মিছ কৰাটো খাটাং। লৈকে চাব, হয়তো কিবা নতুন লাভ কৰিব। লাইক, কমেণ্ট বা ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ। কণ্টেণ্ট ভাল পালে এইবোৰ আপোনালোকে কৰিবই। প্ৰথম প্ৰশ্ন, ৰঙা পাণ্ডা তলৰ কোনখন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ছিকিম। তাৰপিছৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৩২৪। তাৰপিছৰ প্ৰশ্ন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তাৰপিছৰ প্ৰশ্ন, মিছন ইন্দ্ৰধনুষ তলৰ কোনটোৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গণপ্ৰতিষেধক। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনটো ভেকচিন নহয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে NCD। NCDৰ ফুল ফৰ্ম হৈছে নন কমিউনিকেবল ডিজিজ। BCG TBৰ কাৰণে দিয়া হয়, DPT ডিপথেৰিয়া, পাৰ্টুচিছ আৰু টিটেনাছৰ কাৰণে দিয়া হয়, আৰু MMR দিয়া হয় মিজিলছ, মাম্পছ আৰু ৰুবেলাৰ কাৰণে। তাৰপিছৰ প্ৰশ্ন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 65 বছৰ বয়সলৈকে। সেয়ে অপশ্যন গ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগ কিমান সদস্যৰে গঠিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3জন সদস্যৰে গঠিত। অপশ্যন গ শুদ্ধ উত্তৰ। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু 2জন নিৰ্বাচন আয়ুক্ত থাকে। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পদৰ পৰা কিদৰে অপসাৰণ কৰিব পাৰি? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত অপশ্যন গ শুদ্ধ হ'ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ কৰাৰ দৰে প্ৰক্ৰিয়াৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্তক পদৰ পৰা অপসাৰণ কৰিব পাৰি। তাৰপিছৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগ কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 25 জানুৱাৰী 1950 চনত। অপশ্যন ক শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনখন বাঘ সংৰক্ষিত বনাঞ্চল সঠিকভাৱে নাই? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশত অৱস্থিত, সেয়েহে এইটো সঠিকভাৱে নাই। তাৰপিছৰ প্ৰশ্ন নম্বৰ 11, তৰলীকৃত পেট্ৰলিয়াম গেছ LPG মূলতঃ কিহেৰে গঠিত? ইয়াত থকা মুখ্য উপাদানটো হৈছে বিউটেন, সেয়েহে শুদ্ধ উত্তৰ হ'ব ক। ইয়াত যদিও প্ৰপেন আৰু ইথেন কম পৰিমাণে থাকে, এইকেইটা আছে যদিও মেইন উত্তৰটো হ'ব বিউটেন। তাৰপিছৰ প্ৰশ্ন, বিভৱভেদৰ একক কি? বিভৱভেদৰ একক হৈছে ভল্ট। তাৰপিছৰ প্ৰশ্ন নম্বৰ 13, তলৰ কোনখন দেশ হাতীৰ বাবে নিৰাপদ স্বৰ্গ বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত বটছৱানাই হৈছে হাতীৰ বাবে নিৰাপদ স্বৰ্গ। ইয়াত প্ৰায় 3 লাখতকৈ বেছি হাতী পোৱা যায়। তাৰপিছৰ প্ৰশ্ন, এছিয়াৰ সৰ্ববৃহৎ টিউলিপ উদ্যান ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ বাগিচা ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব শ্ৰীনগৰ। তাৰপিছৰ প্ৰশ্ন, 1951 চনৰ জনপ্ৰতিনিধিত্ব আইন কোনটো ধাৰাৰ অধীনত যিকোনো অপৰাধত দোষী সাব্যস্ত হোৱা আৰু কাৰাদণ্ডৰ শাস্তি পোৱা ব্যক্তিক সংসদ বা বিধানসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা কৰা হয়? 1951 চনৰ জনপ্ৰতিনিধিত্ব আইন ছেকশ্যন 8ৰ অধীনত যদি কোনো এজন ব্যক্তি দোষী সাব্যস্ত হয়, তেতিয়াহ'লে তেখেতে সংসদ বা বিধানসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা কৰা হয়। আৰু ইয়াৰ এটা উদাহৰণ হৈছে ৰাহুল গান্ধীক কিছুদিন আগতে সংসদ পদৰ বাবে অযোগ্য বুলি ঘোষণা কৰা হৈছিল। তাৰপিছৰ প্ৰশ্ন, লোকসভাত বিভিন্ন ৰাজ্যক আসন আবণ্টন আৰু ৰাজ্যসমূহৰ ভিতৰত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ নীতি কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক অনুচ্ছেদ 80(1). এইটো শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন, EVM সমূহত নোটা
বিকল্পৰ প্ৰৱৰ্তন কোন চনত কৰা হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ 2013 চনৰ পৰা EVM-ত নোটা বুটামটো থাকিব লৈছে আৰু কোনো ব্যক্তিক যদি কোনো এজন প্ৰাৰ্থীক পচন্দ নহয় তেতিয়াহ'লে ভোটাৰে নোটাত ভোট দিব পাৰে। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 18 ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে ধৰ্ম, জাতি, বৰ্ণ বা লিংগৰ ভিত্তিত কোনো ব্যক্তি বিশেষে বিশেষ নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত হ'ব নালাগে বা অন্তৰ্ভুক্ত হোৱাৰ দাবী কৰিব নোৱাৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন গ অনুচ্ছেদ 325ৰ ভিত্তিত। তাৰ পিছৰ প্ৰশ্ন ভাৰতৰ জনসংখ্যাৰ স্থিতি স্থিৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কিমান চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা স্থিতি স্থিৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সুধিছে? সেইটো অপশ্যন ক 2045 চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাৰ স্থিতি স্থিৰ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। তাৰ পিছৰ প্ৰশ্ন শেহতীয়াকৈ কোনখন দেশ উত্তৰ আটলাণ্টিক সন্ধি সন্থা চমুকৈ নাটো বুলি কোৱা হয় 32 সংখ্যক সদস্য দেশ হিচাপে পৰিগণিত হৈছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ছুইডেন, অপশ্যন খ। তাৰ পিছৰ প্ৰশ্ন শেহতীয়াকৈ বাতৰিত দেখা পোৱা বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন 2023 কোনটো সংস্থাই প্ৰকাশ কৰিছে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত ছুইজাৰলেণ্ডৰ সংস্থা IQ এয়াৰে প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদনত ভাৰতৰ স্থান বহুত বেয়া, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাষ্ট্ৰ হিচাপে 3 নম্বৰত ভাৰতে স্থান পাইছে। তাৰ পিছৰ প্ৰশ্ন জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 123ৰ অধীনত তলৰ কোনটোক দুৰ্নীতিগ্ৰস্ত কাৰ্য বুলি ধৰা হোৱা নাই? কিছুমান কাৰ্যক দুৰ্নীতিগ্ৰস্ত বুলি ধৰা হৈছে আৰু 1951 চনৰ ধাৰা 123ৰ অধীনত হুইচেল বজোৱাটোক দুৰ্নীতিগ্ৰস্ত কাৰ্য বুলি ধৰা হোৱা নাই। সেয়ে অপশ্যন গ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন বৰ্তমান সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ তলৰ কোনটো লোকপিয়লৰ ভিত্তিত কৰা হৈছে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ 2001 চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি পেলাই আৰু 2002 চনৰ ডিলিমিটেশ্যন এক্ট অনুসৰি বৰ্তমানৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্ন 2024 চনৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়বস্তু কি? 2024 চনৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ থিমটো হৈছে বিষয়বস্তু বা থিম হৈছে ভোট দিয়াৰ দৰে একো নাই মই নিশ্চিতভাৱে ভোট দিওঁ, অপশ্যন গ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন ভাৰতৰ সংবিধানত ভোটদানৰ অধিকাৰ তলৰ কোন অনুচ্ছেদৰ অধীনত প্ৰদান কৰা হৈছে? ভোটদানৰ অধিকাৰ ভাৰতীয় সংবিধানৰ 326 অনুচ্ছেদে প্ৰদান কৰে। তাৰ পিছৰ প্ৰশ্ন ভাৰত আৰু আমেৰিকাৰ মাজত মুক্ত আকাশ চুক্তি স্বাক্ষৰিত কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2005 চনত, অপশ্যন গ। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ এজন ন্যায়াধীশৰ অভিযোগনামা দাখিল কৰিবলৈ ৰাজ্যসভাত ন্যূনতম কিমানজন সদস্যৰ প্ৰয়োজন হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ৰাজ্যসভাত ন্যূনতম 50জন সদস্যৰ দ্বাৰা এই অভিযোগনামা দাখিল কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্ন কোন ব্যক্তিয়ে কোনো ৰাজনৈতিক দললৈ বেনামীভাৱে ধন আগবঢ়োৱাৰ বৰ্তমানৰ সীমা কিমান? এজন ব্যক্তিয়ে তেওঁৰ নাম উল্লেখ নকৰাকৈ কোনো ৰাজনৈতিক দললৈ 20,000 টকা সৰ্বোচ্চ বা তাতকৈ কম পৰিমাণৰ ধনৰাশি আগবঢ়াব পাৰে, তেতিয়া তেওঁৰ নামটো প্ৰকাশ কৰিব নালাগে। সেয়ে অপশ্যন ঘ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন তলৰ কোনজন নালন্দা বৌদ্ধ অধ্যয়ন কলেজ কানাডা নালন্দা কলেজ অৱ বুদ্ধিষ্ট ষ্টাডিজৰ প্ৰতিষ্ঠাপক? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত অপশ্যন খ হুৱণ্ডা H.J. সুগুনাশিৰি
হৈছে প্ৰতিষ্ঠাপক। অপশ্যন খ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন, দুটা নিউৰনৰ মাজৰ ব্যৱধানক কি বুলি কোৱা হয়? দুটা নিউৰনৰ মাজৰ ব্যৱধানক চিনেপ্স বুলি কোৱা হয়। সেয়েহে অপশ্যন খ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। সংসদীয় নিৰ্বাচনত মহিলাক ভোটাধিকাৰ দিয়া বিশ্বৰ প্ৰথমখন দেশৰ ভিতৰত কোনখন? বিশ্বৰ প্ৰথমখন দেশ আছিল নিউজিলেণ্ড। নিউজিলেণ্ডে গোটেই ৱৰ্ল্ডৰ ভিতৰত প্ৰথম মহিলাক সংসদীয় নিৰ্বাচনত ভোটদান কৰিবৰ কাৰণে অধিকাৰ দিছিল। তাৰ পিছৰ প্ৰশ্ন, 32 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ তলৰ কোনটো সংশোধনে বিধানসভা আৰু লোকসভাত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত 61তম সংশোধনী অপশ্যন খ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নলৈ যাম। তলৰ কোনটো উদ্ভিদ হৰমনে উদ্ভিদৰ শৰীৰৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰিবলৈ সহায় কৰে? এবচিচিক এচিড নামৰ এবিধ হৰমনে উদ্ভিদক পূৰ্ণবয়স্ক পকা পাত বা পকা ফল সৰিবৰ বাবে সহায় কৰে। সেয়েহে শুদ্ধ অপশ্যন হ'ব এবচিচিক এচিড। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো গ্ৰন্থিয়ে ব্যক্তিৰ উচ্চতাৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰে? এজন ব্যক্তি কিদৰে ওখ হ'ব সেইটো আমাৰ কোনটো গ্ৰন্থিয়ে ভূমিকা লয়? সেইটো হৈছে পিটুইটাৰী গ্লেণ্ড। আমাৰ ব্ৰেইনত পিটুইটাৰী নামৰ এটা গ্লেণ্ড থাকে আৰু এই গ্লেণ্ডৰ পৰা গ্ৰ'থ হৰম'ন নিঃসৰিত হয় আৰু এজন ব্যক্তিৰ উচ্চতাৰ ক্ষেত্ৰত এই গ্লেণ্ডে মুখ্য ভূমিকা পালন কৰে। তাৰ পিছৰ প্ৰশ্ন আৰু অন্তিম প্ৰশ্ন, তলৰ কোনটো মেলেৰিয়াৰ ভেক্টৰ বা বাহক? মেলেৰিয়া এবিধ বীজাণুৰ পৰা বিয়পে, কিন্তু সেই বীজাণুবিধ কোনে বহন কৰি ফুৰে বা কোন টাইপৰ মহে বহন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক এনাফিলিন মহ। এনাফিলিন নামৰ এবিধ মহৰ দেহৰ যোগেদি মেলেৰিয়াৰ বাহক বীজাণু এজন দেহৰ পৰা আন এজনৰ দেহলৈ বিয়পি পৰে। সেয়েহে অপশ্যন ক শুদ্ধ উত্তৰ হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।